আজি শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ চিতলমাৰী মধ্য ইংৰাজী আৰু উচ্চ ইংৰাজী বিদ্যালয়ত ৭৫তম গণৰাজ্য দিৱস পালন কৰা হয়। পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক টিকাৰাম মহন্ত আৰু চিতলমাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দুৰ্গা ৰেগ্মী ডাঙৰীয়া। বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী দুৰ্গা ৰেগ্মী ডাঙৰীয়াই পতাকা উত্তোলন কৰি কয় যে আজি বহুতো শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত আমি দেশ স্বাধীন পালোঁ। গতিকে দেশৰ কাৰণে প্ৰাণ দিয়া জ্ঞাত আৰু অজ্ঞাত সকলো শ্বহীদক স্মৰণ কৰিলোঁ। গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয়ত দেশভক্তিমূলক গীত নৃত্য ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰদান কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি টিকাৰাম মহন্ত ছাৰে মোবাইল ফোনৰ উপকাৰ আৰু অপকাৰৰ সম্পৰ্কে নিজৰ ভাষণ দিয়ে। লগতে চিতলমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰুণ খটিউদা নিজৰ ভাষণ প্ৰদান কৰে। শিঙুৰীৰ পৰা আমিৰুল হকৰ ৰিপৰ্ট 12 লাইভ। সমন্বিতে উভয় বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলক ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰতি বছৰে এইখন বিদ্যালয়ত উভয় বিদ্যালয়ৰে পৰিচালনা সমিতি মিলি উভয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগত লৈ উলহ মালহেৰে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস আমি পালন কৰি আহিছোঁ। আহি আমি চিতলমাৰী মধ্য ইংৰাজী বিদ্যালয়ে ৪৮টা বছৰ পাৰ কৰিলে আৰু চিতলমাৰী উচ্চ ইংৰাজী বিদ্যালয়ে প্ৰায় ২৫টা বছৰ পাৰ কৰিব লৈছে। এই ক্ষেত্ৰত আমাৰ প্ৰাক্তন ছাত্ৰ আমিৰুল হকে তেওঁৰ মাতৃভূমি ছ'চিয়েল মিডিয়াৰ যোগেদি এই প্ৰচাৰ কৰি দিয়াৰ বাবে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক দিনত তেওঁ আমাৰ চিতলমাৰী অঞ্চলৰ তেনেকুৱা সভা সমিতি মেলে মিটিং প্ৰচাৰ কৰি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মিডিয়াত যোগান ধৰিব পাৰে, তাৰ বাবে তেওঁক আমি উৎসাহিত কৰিছোঁ আৰু সমন্বিতে উপস্থিত সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।